24 ফেব্ৰুৱাৰীটো কলা দিৱস হিচাপে পালন কৰে। দুখৰ দিন ব্যৱসায় যে খিলঞ্জীয়া কোন তাক লৈ বিভিন্ন ক্ষেত্ৰত মানুহৰ মাজত বিভ্ৰান্তি বিয়পাবলৈ আৰম্ভ কৰে। কিন্তু আমি সকলোৱে জানো যে পৃথিৱীৰ সৰ্বোচ্চ সংস্থা ৰাষ্ট্ৰসংঘই 137খন দেশে 2007 চনত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিছে। 2007 চনত এখন খিলঞ্জীয়া অধিকাৰ চনত তেওঁলোকে প্ৰণয়ন কৰিছে। তাত তেওঁলোকে স্বাক্ষৰ কৰিছে। তাত খিলঞ্জীয়া সংজ্ঞাটোত মাৰ্কৱে যিটো খিলঞ্জীয়া সংজ্ঞা নিৰূপণ যে আমি প্ৰাচীন খিলঞ্জীয়া এই অঞ্চলত আমি প্ৰাচীন আদিবাসী তাক আমি কোৱা নাই, ভাৰতবৰ্ষ কৈছে পৃথিৱীৰ সৰ্বোচ্চ সংস্থাটোৱে তাক স্বীকৃতি দিছে। গতিকে সেইকাৰণে ইয়াৰ প্ৰয়োজনীয়তা প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতা তৈয়াৰ কৰিবৰ কাৰণে এটা পৃষ্ঠভূমি আৰু পটভূমি ৰচনা কৰিবৰ কাৰণে যোৱা বৰ্ষৰ পৰা বিল ৰাচি তেনেকৈ আৰম্ভ কৰিলে যোৰহাটত মেলেং মেটেলি। আৰু এইবাৰ আপোনালোকে সকলোৱে জানে ব্যাপক আয়োজনে আমি গুৱাহাটী খানাপাৰাস্থিত খেলপথাৰত এইবাৰ অসম খিলঞ্জীয়া দিৱস উদযাপন কৰিব। Dia apa pun